প্ৰিয় বন্ধু-বান্ধৱীসকল মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰে যি নতুনকৈ হেল্থ ইঞ্চুৰেঞ্চ স্কিমটো উলিয়াই দিছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, এই স্কিমটো যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰি দিছে আৰু আপোনালোকৰ দিদিসকলেও যদি ফাইনেল এপ্ৰুভেল প্ৰচেছটো কমপ্লিট কৰি দিছে, এতিয়া আপোনালোকে যেতিয়া নিজৰ পান নাম্বাৰ বা আপোনালোকে মোবাইল নাম্বাৰ দি আকৌ এই ৱেব পৰ্টেলটোত আপোনালোকে লগ ইন কৰিব, ৰিম্বাৰ্চমেণ্ট প্ৰচেছৰ এটা টেব দেখিবলৈ পাব বা আপোনালোকে কেছ এডভান্সৰ টেব দেখিবলৈ পাব। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম, যদি আপোনালোক হস্পিটেলাইজ হৈ যায় বা আপোনালোকে যদি নিজৰ চিকিৎসা যদি গুৱাহাটীত দেখুৱাবলৈ যায়, তেতিয়া আপোনালোকে এই ৱেব পৰ্টেলটোত গুৱাহাটীৰ কি হস্পিটেল এড কৰি থৈছে অসম চৰকাৰে, বা এই ৱেব পৰ্টেলটোতনো গুৱাহাটী বা কামৰূপ মেট্ৰ'ৰ কি হস্পিটেল এড হৈ আছে, মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম। আৰু মোৰ পৰৱৰ্তী ভিডিঅ'ত মই ডিষ্ট্ৰিক্ট ৱাইজ কি হস্পিটেল তেওঁলোকে এই ৱেব পৰ্টেলটোত এড কৰি দিছে, মই গোটেই ভিডিঅ'সমূহ লৈ আহিম। সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে সেই ভিডিঅ'খিনি চাই আৰু আপোনালোকে গম পাব যে আপোনালোকৰ ডিষ্ট্ৰিক্টতনো কি হস্পিটেল এড হৈ আছে। আৰু মই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটোৰ গোটেই ভিডিঅ'টো দি থৈছোঁ, আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে। আপোনালোকে সেই MMLSAY যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আছে আপোনালোকে চাই পেলাই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰি থ'ব। মই ভিডিঅ' ডেছক্ৰিপশ্যনত গোটেই গাইডলাইনছখনৰ লিংকটো দি থৈছোঁ, আপোনালোকে সেই গাইডলাইনছখন পঢ়িও এই স্কিমটোৰ কথা গম পাব পাৰিব। আহকচোন আমি ভিডিঅ'টো চাওঁ। অফিচিয়েল ৱেবছাইটটোত আপোনালোকৰ পেন নাম্বাৰ আৰু মোবাইল নাম্বাৰ দি লগ ইন কৰাৰ পিছত এনেকুৱা এখন ডেছবৰ্ড দেখিবলৈ পাব, য'ত আপোনালোকৰ নামটো দেখিবলৈ পাব, লগতে আপোনালোকৰ মেম্বাৰ আইডিটো ইয়াতে জেনেৰেট হ'ব। ওপৰত যদি চাওঁ চাওক ৰিম্বাৰ্চমেণ্ট যিটো টেব আছে, ৰিম্বাৰ্চমেণ্ট টেবত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আকৌ এটা নতুন টেব আমি দেখিবলৈ পাম, ছাবমিট নিউ ক্লেইম, তাতে আমি ক্লিক কৰি ল'ম। এতিয়া ইয়াতে আমি চাওঁচোন কিনো আমি ডিটেইলছ ইয়াত ফিল আপ কৰিব লাগিব যেতিয়া আপোনালোকে ৰিম্বাৰ্চমেণ্ট কৰিব। ইয়াতে চাওক ছাবমিট নিউ ক্লেইম আছে, ক্লিক হিয়াৰ টু ভিউ ডকুমেণ্ট ৰিকুৱাৰমেণ্ট। যেতিয়া আপোনালোক হস্পিটেলাইজ হৈ যাব আৰু মেডিকেল ৰিম্বাৰ্চমেণ্টটো ক্লেইম কৰিব, কিনো ডকুমেণ্ট লাগিব গোটেই ডিটেইলছখিনি ইয়াতে দি থোৱা আছে। মই নেক্সট ভিডিঅ'ত ইয়াৰ গোটেই ডিটেইলছখিনি লৈ আহিম, সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে সেই ভিডিঅ'টো পায়। পেচেণ্ট নেম দিব লাগিব, য'ত আপোনালোকে নিজৰ ডিপেণ্ডেণ্টসমূহ এড কৰি থৈছিলে তেওঁলোকৰ মাজৰ পৰা আপোনালোকে পেচেণ্টজন চিলেক্ট কৰিব লাগিব। এতিয়া সেই পেচেণ্টজন আপোনালোকে কেতিয়া হস্পিটেলত এডমিট কৰিছিলে তাৰ ডেটটো আপোনালোকে ইয়াতে ইয়েৰ আৰু মান্থটো চিলেক্ট কৰি আপোনালোকে ইয়াতে ফিল আপ কৰি দিব, ইয়াতে দি দিব আপোনালোকে। নেক্সট চাওক, নেক্সট ট্ৰিটমেণ্ট আউটকাম আছে। ইয়াতে দুটা অপশ্যন আছে, আপোনালোকৰ পেচেণ্টজন ডিছচাৰ্জ হৈছে নে ডেথ হৈছে। যদি ডিছচাৰ্জ হৈছে, কেতিয়ানো আপোনালোকে হস্পিটেলৰ পৰা তেওঁক ডিছচাৰ্জ কৰিছিলে বা তেওঁ কেতিয়ানো হস্পিটেল এৰিছিলে, গোটেই ডিটেইলছখিনি ইয়াতে আপোনালোকে ভৰাব, মানে আপোনালোকৰ ডেটটো ইয়াতে দিব লাগিব, ডেটটো দি ল'ব। তো যদি ডেথ হৈছে, ডেথ চিলেক্ট কৰি সেই কেতিয়া ডেথ হৈছে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। এতিয়া আমি চাওঁচোন, এতিয়া হস্পিটেল লিষ্টবোৰ চাম, কিনো হস্পিটেল দিয়া হৈছে। এতিয়া ওপৰত লিখা আছে চাওক হস্পিটেল ডিটেইলছ হুৱেৰ ট্ৰিটমেণ্ট ৱাজ টেকেন। এতিয়া আমি গোটেই ডিটেইলছখিনি চাম হস্পিটেলৰ। এতিয়া চাওক ষ্টেট দিয়া আছে, এইটো আছাম আপোনালোকে চিলেক্ট কৰি ল'ব যদি অসমত হৈছে। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ যদি আমি চাওঁ, অসমৰ গোটেই ডিষ্ট্ৰিক্টবোৰ ইয়াতে দিয়া আছে। ইয়াতে আপোনালোকে চব ব্ৰেকডাউন কৰি চিলেক্ট কৰি ল'ব কোনখন ডিষ্ট্ৰিক্টত আপোনালোক হস্পিটেলাইজ হৈছে। এতিয়া আমি কামৰূপ মেট্ৰ'তনো কি হস্পিটেল আছে এতিয়া আমি চাম। এতিয়া চাওক হস্পিটেল নেম ইয়াতে দিয়া আছে। মেক্সিমাম মানুহ আমি গুৱাহাটীলৈ যাওঁ, সেইকাৰণে ইয়াতে আমি গুৱাহাটী হস্পিটেলবোৰ চাম। এতিয়া চাওক ফাৰ্ষ্ট হস্পিটেলখন আকাংক্ষা হস্পিটেল আছে, গীতানগৰ NH37 নিয়েৰ হোটেল ৰেডিছন ব্লু আছে। ছেকেণ্ডখনো একে নামেই আছে, চাওক আকাংক্ষা হস্পিটেল গীতানগৰ আছে, ডাবল হৈ গ'ল এইটো নামটো। নেক্সট এপ'ল' এক্সেল কেয়াৰ হস্পিটেল আছে, পশ্চিম বৰাগাঁও আছে। নেক্সট এপ'ল' হস্পিটেল আছে, GS ৰোড গুৱাহাটী। অৰুণা মেম'ৰিয়েল হস্পিটেল আছে, ৰাজগড় ৰোড বাঙাগড়। তলে যদি চাওঁ আইডিয়া হস্পিটেল আছে, AM ৰোড অপজিট অপ্সৰা চিনেমা হল ৰেহাবাৰী। তাৰপিছত তলত যদি আমি চাওঁ চাওক আৰু কি হস্পিটেল তেওঁলোকে এড কৰি থৈছে, এইবোৰ প্ৰাইভেট হস্পিটেল আপোনালোকে দেখিবলৈ পাইছে। চাওক চৰকাৰী আৰু প্ৰাইভেট সকলো এড কৰি থোৱা আছে। নেক্সট যদি আমি তলে চাওঁ, আমি ক'ত গৈছিলোঁ, আমি এপ'ল' হস্পিটেল চাইছিলোঁ। এয়া চাওক দিছপুৰ হস্পিটেল প্ৰাইভেট লিমিটেড আছে, হেঙৰাবাৰী ৰোডত আছে। দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম আছে, হেঙৰাবাৰী ৰোড গণেশগুৰি। নেক্সট যদি চাই চাওক ডাউনটাউন হস্পিটেলো এড কৰি থৈছে, দিছপুৰ গুৱাহাটী। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছে, গোপীনাথ নগৰত যিখন আছে সেইখনৰ ডিটেইলছ আছে। তাৰপিছত তললে যদি আৰু চাই গোটেই লিষ্টখিনি মই আপোনালোকক গোটেইখিনি দেখাই দিম, চাব দেই। এতিয়া চাওক ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট BBCI আছে, আজাদ ৰোড নগৰত আছে, সেইটো আপোনালোকে চাই ল'ব। গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল ভাঙাগড় গুৱাহাটী, সেইখন এড হৈ আছে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল ভাঙাগড় আকৌ ডাবল এড হৈ আছে। গ্ল'বেল হস্পিটেল অফ চাৰ্জাৰী এণ্ড ইনষ্টিটিউট। নেক্সট GNRC দিছপুৰ ছুপাৰ মাৰ্কেটৰখন আছে, GNRC হস্পিটেল 6 মাইলখনো এড হৈ আছে। গুৱাহাটী মেট্ৰ' হস্পিটেল আছে, খানাপাৰাত আছে, যিখন অপজিট বড়োলেণ্ড গেষ্ট হাউচৰ ওচৰত আছে। হায়াত হস্পিটেল আছে কাহিলীপাৰা। তাৰপৰা হেল্থ চিটি হস্পিটেল আছে উদয়নগৰ, চক খানাপাৰাত যিখন আছে। SM হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেড, হৰিদেৱ ৰোড বিচাইড লিটল ফ্লাৱাৰ স্কুল হাতীগাঁও, সেইখনো এড হৈ আছে। তলে যদি চাই চাওক আৰু আমি চাম কি ডিটেইলছ আছে। হস্পিটেল মেম'ৰিয়েল অৰুণা আছে, ভাঙাগড় ৰোড ৰাজগড়ত আছে। ইনষ্টিটিউট অফ ইউৰ'লজি এণ্ড কিডনী ডিজিজ নাজিৰাঘাট সোণাপুৰত আছে। কুমাৰ নাৰ্ছিং হোম আছে, KRC ৰোডৰ ওচৰত। মাৰোৱাৰী হস্পিটেল এণ্ড SSJ ৰোডৰ ওচৰত আছে, আঠগাঁৱত।
এখন ভুল হৈ আছে কিবা চাগে মেট্ৰ' হস্পিটেল আছে খানাপাৰাত যিখন আছে এখন আছে এখনো আকৌ এণ্ট্ৰি কৰি থোৱা আছে নেম কেয়াৰ হস্পিটেল আছে চাওক ভাঙাঘাট যিখন আছে নাইটিংগেল হস্পিটেল আছে গণেশগুৰিত যিখন আছে তাৰপিছত নেক্সট নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট আছে যোৰাবাটত যিখন আছে তলে যদি আপোনালোকে চাই চাওক আকৌ মই আপোনালোকক গোটেইখিনি দেখাই দিছোঁ নিউক্লিয়মিয়াত আছে ইমাজিং এণ্ড ডায়েগনষ্টিক NBS কমাৰ্চিয়েল কমপ্লেক্স নিয়াৰ ডিনা প্লেনেট প্ৰাগজ্যোতিষ নেত্ৰালয় আছে চাওক VIP ৰোডত যিখন আছে প্ৰতীক্ষা হস্পিটেল আছে VIP ৰোড বৰবাৰীত আছে গুৱাহাটী ৰহমান হস্পিটেল প্ৰাইভেট লিমিটেড VIP ৰোড 6 মাইলত যিখন আছে নেক্সট সঞ্জীৱনী হস্পিটেল আছে চাওক ইউনিট অফ প্ৰাগজ্যোতিষপুৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ এখনো এড হৈ আছে তাৰপিছত শংকৰদেৱ নেত্ৰালয়খন আছে বশিষ্ঠা ৰোডত যিখন আছে নেক্সট চান ভেলী হস্পিটেল আছে চাওক মথুৰা নগৰত যিখন আছে স্বাগত ছুপাৰ স্পেচিয়েলিটি চাৰ্জিকেল ইনষ্টিটিউটখনো ইয়াতে এড হৈ আছে এখন আকৌ ডাবল এণ্ট্ৰি হৈছে নেক্সট চাওক ৰেটিনাৰ চেণ্টাৰ আছে ৰেটিনাৰ চেণ্টাৰ ৰুক্মিণী নগৰত যিখন আছে তাৰপৰা উইণ্ট্ৰপ হস্পিটেল আছে GNB ৰোড আমবাৰীত আছে এতিয়া দেখিলে আপোনালোকে গুৱাহাটীত কি হস্পিটেলনো এড হৈ আছে আপোনালোকে গোটেই হস্পিটেল লিষ্টখিনি চাই ল'ব আপোনালোকে ক'ত এডমিট হৈছে আৰু আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব নেক্সট ইয়াতে চাওক ক্লিক হিয়াৰ ইয়ৰ হস্পিটেল ইজ নট ফাউণ্ড ইন দেয়াৰ লিষ্ট যদি আপুনি এডমিট হৈ থকা হস্পিটেল লিষ্টখনত আপুনি বিচাৰি পোৱা নাই তেতিয়াহ'লে আপোনালোকে নতুন হস্পিটেল আপোনালোকে এড কৰিব পাৰিব এতিয়া চাওকচোন কেনেকৈ এড কৰিব ইয়াতে চাওক এডমিট হস্পিটেল আছে য'ত হস্পিটেলৰ নাম দিব লাগিব হস্পিটেল টাইপ কি হয় গভাৰ্ণমেণ্ট হয়নে আপোনালোকৰ প্ৰাইভেট হয় চিলেক্ট কৰি ল'ব হস্পিটেলৰ পিন ক'ডটো দিব য'ত হস্পিটেলখন আছে তাৰপিছত হস্পিটেলখনৰ এড্ৰেছটো দিব লাগিব গোটেই এড্ৰেছটো দিয়াৰ পিছত হস্পিটেলৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে ইয়াতে দি ল'ব দিয়াৰ পিছত তলতে যি এড হস্পিটেল আছে এড হস্পিটেলৰ পিছত আপোনালোকে ইয়াতে ছেভ কৰি দিব ছেভ কৰাৰ লগে লগে হস্পিটেলৰ ডিটেইলছখিনি আহি যাব তাৰপিছত আপোনালোকে নেক্সট যি ৰিম্বাৰ্চমেণ্টৰ ডকুমেণ্টবোৰ লাগে সেইবোৰ ৰেডি কৰি থ'ব তাৰ পিছৰ প্ৰচেছখিনি মই নেক্সট ভিডিঅ'ত দি দিম কেনেকৈনো আপোনালোকে ৰিম্বাৰ্চমেণ্ট প্ৰচেছটো কমপ্লিট কৰিব সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে সেই ভিডিঅ'খিনি পায় এতিয়া আপোনালোকে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট বা গুৱাহাটীৰনো কি হস্পিটেল এই ৱেব পৰ্টেলটোত এড কৰি থোৱা আছিলে তাৰ গোটেই হস্পিটেল লিষ্টখিনি আপোনালোকে দেখিলে নেক্সট এতিয়া মই কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰনো কি হস্পিটেল এই ৱেব পৰ্টেলটোত এড কৰি থোৱা আছে গোটেই হস্পিটেল লিষ্টখিনি আমি চাওঁ আহকচোন এতিয়া চাওক আপোনালোকে হস্পিটেল ডিষ্ট্ৰিক্টত আপোনালোকে কামৰূপ ইয়াতে চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত ইয়াতে হস্পিটেল নেমত চাওক কামৰূপ ৰুৰেলৰ আণ্ডাৰত যিমান হস্পিটেল আছে গোটেই হস্পিটেলখিনি ইয়াতে দেখিবলৈ পাব প্ৰথমে ইয়াতে চাওক এইমছখন এড কৰি থোৱা আছে যিখন চাংচাইত আছিলে নেক্সট ইয়াত বিকলি মডেল হস্পিটেল আছে ধূপধাৰা তাৰ তলত গোটেই হস্পিটেল লিষ্টখিনি ইয়াত দিয়া আছে চাওঁচোন আহক তলে যদি চাই ইয়াত চব পলিক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ কামৰূপত আছে নেক্সট JNRC ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এখনো এড কৰি থোৱা আছে যিখন শিলাগ্ৰান্তত আছে গৰৈমাৰী CHC এখন এড কৰি থোৱা আছে হাজো BPSCখন এড কৰি থোৱা আছে লাইফ ছেভ হস্পিটেলখন বিজয়নগৰত যিখন আছে এখন এড কৰি থোৱা আছে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখনো এড কৰি থোৱা আছে নৰ্থ ইষ্ট ডায়েবেটিছ এণ্ড অবেচিটি ৰিচাৰ্চ চেণ্টাৰখন এড কৰি থোৱা আছে নেক্সট তলত চাওক পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল প্ৰাইভেট লিমিটেড যিখন SP অফিচৰ ওচৰত আছে আমিনগাঁও সেইখনো এড কৰি থোৱা আছে ৰঙিয়া CHC FRU SDCS কামৰূপ এখনো এড কৰি থোৱা আছে ৰঙিয়া পলিক্লিনিক এণ্ড নাৰ্ছিং হোম এইখনো এড কৰি থোৱা আছে লাষ্টত চাওক এখন চনতলি PHC এইখনো এড কৰি থোৱা আছে তো গোটেই আপোনালোকে হস্পিটেল লিষ্টখিনি ইয়াতে চাব পাৰিছে এইটো চাওক স্পৰ্টছ হস্পিটেল কামৰূপ চান ভেলী হস্পিটেলখনো এড কৰি থোৱা আছে মথুৰা নগৰত যিখন আছে স্বস্তি হস্পিটেল এড কৰি থোৱা আছে আৰু তলত তুলাৰাম বাফনা চিভিল হস্পিটেল সেইখনো এড কৰি থোৱা আছে চ' এতিয়ালৈকে আপোনালোকে গোটেই হস্পিটেল লিষ্টখিনি দেখিলে কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ'ৰ যি হস্পিটেল লিষ্টখিনি এই ৱেব পৰ্টেলটো এড কৰি থোৱা আছে নেক্সট আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ যদি হস্পিটেল লিষ্ট চাব বিচাৰিছে মই নেক্সট ভিডিঅ'সমূহত গোটেই ডিষ্ট্ৰিক্ট ৱাইজ হস্পিটেল লিষ্টবোৰ দি দিম সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰে আৰু ভৱিষ্যতেও যদি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত কি হস্পিটেলনো এই ৱেব পৰ্টেলটো এড হৈ আছে যদি জানিব বিচাৰিছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মই পৰৱৰ্তী ভিডিঅ'সমূহত ডিষ্ট্ৰিক্ট ৱাইজ কি হস্পিটেল এড হৈ আছে এই ৱেব পৰ্টেলটোত গোটেই ভিডিঅ'খিনি লৈ আহিম সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব যাতে সেই ভিডিঅ'সমূহ আপোনালোকে পায় আজিলৈ ইমানেই আছিলে ধন্যবাদ